নমস্কাৰ প্ৰিয় দৰ্শক, মেডিবাৰ্তা ষ্টুডিঅ'ত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছো। খবৰ কেনেকুৱা আপোনালোকৰ? এতিয়া বিয়াৰ বতৰ, বিয়া চিয়া খাই আছে নে নাই? মই সদায় ওলাই যাওঁতে দেখো প্ৰতিটো বিবাহ ভৱন ভৰ্তি একেবাৰে। দুটা বছৰ মানুহে বিয়া চিয়া খাব পোৱা নাই যে, গতিকে এতিয়া বিয়া ভৰ্তি আৰু ন, হয়নে? আজি আমি এই যে বিয়াৰ বতৰত ইমান ধুনীয়া ধুনীয়া এট্ৰাক্টিভ ডিছ সজাই থয়, খাদ্য বস্তুবিলাক যে সজাই থয়, সেইটো কথা কৈছো। এই বিয়াৰ খোৱাবিলাক দেখি পেলাই তাৰমানে আমাৰ কেনেকুৱা লাগে? খাওঁ লাগে নে নাই? সকলোৰে এই বিয়াৰ এনেকে সজাই থোৱা খাদ্যবিলাক দেখি খুব খাওঁ লাগে। বস্তুটো কিমান হেলথি, কেনেকে বনাইছে, দেখাত সজাই থোৱাতে আমাৰ খাওঁ লাগি যায়, নহয় জানো? এতিয়া কথা হ'ল, ইমান বস্তু দিয়ে, ইমান ডিছ, এইবিলাক খাবলৈ আমি পাৰিম জানো? আৰু খালে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব নেকি? আমাৰ প্ৰশ্ন নহয় জানো তেনেকুৱা? আমাৰ এই খাদ্যবোৰ খালে আমাৰ ক্ষতি হ'বও পাৰে, বা ইয়াত বহুত আপোনাৰ অইল ইউজ কৰে, বিভিন্ন ধৰণৰ অইল ইউজ কৰে। আপোনালোকেতো যোৱাৰ আগতে, বিয়াৰ আগতে আপোনাৰ গোটেই খালী পেটে জিৰা খাই পেলাই যায় আৰু, নহয় জানো? ঠিক আছে, আজি মই ক'বলৈ বিচাৰিছো যে বিয়া এখনত গৈ আপুনি কেনেকে খাব, কেনেকে খালে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব, কি খালে আপোনাৰ স্বাস্থ্য ঠিকে থাকিব। আহক আমি সেই বিষয়ে কিছু কথা জানো আজি, নহয় জানো? ঠিক আছে, এখন বিয়াত আমি যোৱাৰ আগত, আমি গধূলি ধৰি লওক বিয়াখনত যাবলৈ একদম সাজোন কাচোন কৰি ওলাই আমি যোৱাৰ আগত একো নাখাও, গৈ পেলাই বিয়াত খাম আৰু পেট ভৰাই খাম, তেনেকে ভাবে। কিন্তু আমাৰ যিবিলাক আজিকালি লাইফষ্টাইল ডিজিজ, ধৰি লওক ডায়েবেটিক, তেওঁলোকেতো আৰু চিন্তা কৰি থাকে কি খাম, বেছিকে খালেও প্ৰব্লেম, নাখালেও তাৰমানে মনটো খাওঁ মনটো যাই থাকে। কেনেকে খাব এতিয়া? ইমানবোৰ আইটেম, বাটাৰ নান, বিভিন্ন ধৰণৰ চিকেন, তাৰপিছত পোলাও, বিভিন্ন ধৰণৰ ডিছ, কেনেকে খাব? কেনেকে ষ্টাৰ্ট কৰিব? কিহেৰে ষ্টাৰ্ট কৰিব আপোনালোকে? মোক তলত কমেন্ট কৰি জনাওক কিহেৰে ষ্টাৰ্ট কৰিব। প্ৰথমতে আজি কৈছো যে তলত কমেন্ট কৰি জনাওক কেনেকে ষ্টাৰ্ট কৰিব আপোনালোকৰ ডিছখন। আপুনি বিয়াত গৈ কি খাব? প্ৰথম কল্ড ড্ৰিংকছ খাব নে বিভিন্ন ধৰণৰ ড্ৰিংকছ থাকে, তাত ড্ৰিংকছ ল'ব নে স্প্ৰাউটছ খাব? আমাৰ মাহ জাতীয় খাদ্যবিলাকত হয়, তাত স্প্ৰাউটছ খাব নে আপোনাৰ পকৰি খাব, চাহ খাব, কফি খাব? প্ৰথমতে কেনেকে ষ্টাৰ্ট কৰিব কওকচোন, মোক তলত কমেন্ট কৰি কওক। তলত এতিয়াই মই চাম, আপোনালোকে তলত কমেন্ট কৰি কওক, এতিয়াই কওক, মই আপোনালোকক ইয়াৰ উত্তৰ দিম। কোনোবা আছে নে নাই? আহিছে নে নাই লাইভত? মোৰ লাইভ কোনে কোনে চাই আছে? আপোনালোকে তলত ইমিডিয়েটলি তলত জনাওক যে আপোনালোকে বিয়াত গৈ কি প্ৰথমতে কি খায়। মই আপোনালোকৰ কমেন্টৰ কাৰণে ৰৈ আছো। মিঠাই খাই নেকি প্ৰথমতে? ড্ৰিংকছ, কোল্ড ড্ৰিংকছ গৈ পেলাই প্ৰথমতে আপোনালোকে কি কৰে? দৰা কইনাক লগ কৰে, তাৰপিছত খাবলৈ যায়। কি খায় প্ৰথমতে? কি খায়? খাবলৈ সকলোৰে বহুত মন, কিন্তু এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন, আমাৰ যিটো স্বাস্থ্যৰ যিটো লাহে লাহে আমাৰ অৱনতি ঘটে, খোৱাৰ অভাৱ, আমাৰ যিবিলাক খাওঁ, এই খোৱাৰ বেড হেবিট, আমি যি টি খাওঁ, আমাৰ
স্বাস্থ্যসন্মতভাৱে নাখাওঁ সেইকাৰণে আমাৰ কি হয় আমি বেছিকে শকত বেছিকে ক্ষীণ ডায়েবেটিক ব্লাড প্ৰেছাৰ বাঢ়ি আছে হিমোগ্লোবিন কম আছে এই বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক হয় আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক হৈ আছে এই আমাৰ খোৱাৰ হেবিটটো ভাল নহয় কাৰণে এতিয়া আমি মূল কথালৈ আহো যে আমি বিয়াত ওলালো ৰেডি হৈ ওলালো আমি একো নাখাওঁ কিন্তু আপোনালোকে মই ভাবো যে আপোনালোকে খাব লাগে আমি বিয়া ঘৰত যোৱাৰ আগে আগে 1 ঘণ্টামান আগত খাব লাগে যে প্ৰথমতে আমি ইভিনিং স্নেক্স কিবা এটা ইভিনিং স্নেক্স ল'ব লাগে ইভিনিং স্নেক্স ধৰি লওক আপুনি পানী খালে লেমন ওয়াটাৰ যিটো ডিটক্স কৰাৰ কাৰণে বডি ডিটক্স ওয়াটাৰ বুলি কয় আমি বডি ডিটক্স ওয়াটাৰ ল'ব লাগে বডি ডিটক্স ওয়াটাৰ ললে কি হয় আমাৰ বেয়া বস্তুবিলাক ওলাই যাব আমাৰ তেতিয়া স্বাস্থ্যটো হেলথি আমি হেলথি থাকিম নহয় জানো আমি যেতিয়া আমি আহিম বিয়ালৈ যাম বিয়ালৈ যোৱাৰ আগত আমি ডিটক্স ওয়াটাৰ ল'ব লাগে নতুবা মিল্ক উইথ এটা এপল কেবিছমান খালে নতুবা আপুনি এগ হোৱাইট বা হোল এগ এটা ফাল খাইলে এটা কলৰ লগত এই যেটো খাই আহিলে বা প্ৰচুৰ পৰিমাণে পানী খাই আহিলে ঘৰত পানী খালে তেতিয়া আমাৰ কি হ'ব বডিটো ডিটক্স যেটো ওয়াটাৰ খালে আপুনি ডিটক্স হৈ থাকিব আৰু আপুনি ভাল যেতিয়া এটা স্নেক্স এটা ল'ব ঘৰত ভাল স্নেক্স এটা খাইব আপুনি আপোনাৰ ভাল হেলথি হৈ থাকিব আপুনি বা আপুনি তাত গৈ আপোনাৰ যেটো এনাৰ্জি এটো ভাল হ'ব আৰু আপুনি যদি বিচাৰে যে মই একো খাই নাযাওঁ তাত খাম তেতিয়া আপোনাৰ অকমান শৰীৰৰ কাৰণে অৱনতি ঘটিব পাৰে বা আপুনি যেতিয়া ঘৰত আপুনি খাই আহা নাই আকৌ ইয়াতে খাব বেছিকে খোৱাৰ মন যাব আপুনি বেছিকে খাই দিব তাৰপিছত আপোনাৰ কি হ'ব আপুনি গ্যাস ফৰ্মেশন হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেম হ'ব পাৰে গ্যাস ফৰ্মেশন হ'ব পাৰে বিভিন্ন প্ৰবলেম হ'ব পাৰে গতিকে মই ভাবো যে আপোনালোকে বিয়াত যোৱাৰ আগত বিয়াত খাব বিয়াত মই আপোনালোক খোৱাৰ বাধা দিয়া নাই বিয়াত বিভিন্ন ডিশ আপোনাৰ চকুৰে খাব লাগে নহয় জানো যেতিয়া ওয়েটাৰ বিলাকে ধুনীয়াকে সজাই থৈ দিয়ে আমাৰ নিশ্চয় তাৰমানে চকুৰে খোৱা যেন লাগে হয় আমি ঠিক তেনেকৈ মিঠাইবোৰো আমাৰ দোকান বিলাকত মিঠাই কেক এইবিলাক দেখিলে যেতিয়া চকুৰে আমি প্ৰথমতে খাওঁ ঠিক তেনেকৈ বিয়াৰ ঘৰৰ সেই যিখন বুফেট আমাৰ আজিকালিতো এইটো ৱেষ্টাৰ্ণ কালচাৰৰ দৰে আমাৰ গুৱাহাটীত গোটেই বুফেট গতিকে সেই খাদ্যবোৰ দেখি পেলাই আমাৰ চকু যায় আৰু চকু যায় আমি খাওঁ লাগি যায় গতিকে কিছুমানে বেছিকেও খায় কেনেকৈ খাব লাগে সেইটো বিষয়ে মই আজি ক'ব বিচাৰিছো ঘৰত আপোনালোকে ওলাই আহোঁতে লেমন ওয়াটাৰ বা গ্ৰীণ টি বা এক গ্লাস গাখীৰ আৰু লগত আপেল কল নতুবা কণী খাই আহিব ঠিক আছে আহি পেলাই কি কৰিব আপুনি লৰা কইনাক লগ কৰিলে গিফট সিফট দিলে অলপ ফুৰিলে সেই ফুৰাৰ সময়খিনি যিখিনি সময় ফুৰিলে তাত আপোনাৰ কিবা ড্ৰিংক থাকিব পাৰে যেটো আমাৰ লোকেলি এভেইলেবল ধৰি লওক লেমন আৰু এবাৰ খালে বা পানী অলপ খালে তাৰপিছত স্প্ৰাউটছ খালে আপুনি স্প্ৰাউটছ মানে আমাৰ মাহজাতীয় খাদ্য কিছুমান থাকে মাহজাতীয় বা বাদাম সাদাম কিবা কিবি থাকে এইবিলাক আপুনি খাওক বাদাম খাওক বা আপুনি সালাড খাওক সালাড অকমান লৈ পেলাই আপুনি এফালে এফালে সকলোৰ লগত কথাও পাতিলে সালাডো খালে ফ্ৰাইড বস্তু যিখিনি ভাজি থোৱা বস্তু নাখাব বেছি আপুনি মগু বুট বা বাদাম আলমণ্ড এইবিলাক তাত থাকে আজিকালি এৰিবিলাকত অলপ হেলথি ফুড থাকে গতিকে আপুনি সেইটো ট্ৰাই কৰক প্ৰথমে সেইটো ট্ৰাই কৰি সকলোৰ লগত কথা চথা পাতক তেনেকৈ আধা ঘণ্টামান গুচি গ'ল আৰু আপুনি যিখিনি আপোনাৰ সালাডখিনি খাই আধা ঘণ্টা কটালে সেই যিখিনি সালাডখিনি খালে সালাডখিনি খোৱাৰ বিনিময়ত আপোনাৰ কি হ'ব বডিত ডাইজেশ্যন কৰাৰ কাৰণে বডিয়ে কি হ'ব ৰেডি হ'ব আপোনাৰ বডিয়ে যিকোনো খাদ্যক ডাইজেশ্যন কৰাৰ কাৰণে ৰেডি হ'ব তেতিয়া গতিকে আধা ঘণ্টা আপুনি সালাড খাব ঠিক আছে সালাড আমি বিভিন্ন ধৰণৰ আজিকালি আপুনি বিয়াত গৈ প্ৰথম দেখিব বৰ ডেকৰেটিভ হেৰিবিলাক হয় ফ্ৰুইটছ আপুনি এতিয়া ঠাণ্ডাৰ সিজন আপুনি টেঙা খাব আপুনি কি কমলা খাব পাৰে কমলা থাকিব কিছুমান বিয়াত থাকে কাৰ তাত কি আছে মই নাজানো বাৰু কিন্তু যদি থাকে আপুনি কমলাটো খাব বা এনেকুৱা ফ্ৰুইটছ বা তিয়হ এইবিলাকৰ সালাড খাব খাই পেলাই আপোনাৰ বডিটোক ৰেডি কৰক যাতে ডাইজেশ্যন কৰিব পাৰে নহলে পিছদিনাখন আপোনাৰ কিন্তু প্ৰবলেম হ'ব বুজিছেনে বাথৰুমত গৈ বহি থাকিব লাগিব বেছি সময় গতিকে তাৰ আগতে আপুনি প্ৰিপাৰেচন হওক
তাৰপিছত কি কৰিব সালাড খালে স্প্ৰাউটছ খালে পানী খালে এতিয়া কি কৰিব আপুনি গোটেইবিলাক চাই চাই গৈ আছে ডিস্কন লৈছে ঢেৰ বস্তু আছে পনীৰ আছে ফিশ আছে এগ আছে তাৰপিছত আপোনাৰ মাংস আছে বিধে বিধে মাংস আছে হাঁহৰ মাংস পাৰ চৰাইৰ মাংস তাৰপিছত আপোনাৰ চিকেন বিভিন্ন ধৰণৰ আছে মাটন সব আছে কেনেকৈ খাব এতিয়া আপুনি তাৰপিছত আপুনি ট্ৰাই কৰক প্ৰথমতে আৰু আমাৰ বাটাৰ নান আজিকালি খুব বাটাৰ নান থাকে বাটাৰ নানটো মই প্ৰিফাৰ নকৰোঁ বাটাৰ নান নাখাব সাধাৰণতে বাটাৰ নান খালে কি হয় বাটাৰ থাকে আৰু নানটো ময়দাৰে বনায় বাটাৰ নান নাখাব আপুনি লাগিলে অকণমান আমাৰ যিটো চাউল ৰাইচটো লওক চাউল অকণমান ৰাইচ অকণমান লওক ৰাইচ অকণমান লৈ প্ৰথমতে আপুনি ষ্টাৰ্ট কৰক ভেজিটেবল কি আছে চাওক আমাৰ মিক্স ভেজিটেবল কি আছে চাওক মিক্স ভেজিটেবল খাওক অকণমান বেছিকৈ সৰহ সংখ্যক মিক্স ভেজিটেবল খাওক তেতিয়া আপোনাৰ পেটটোৱে কি ক'ব মিক্স ভেজিটেবল খালে আপোনাৰ পেটত ঠাই নাথাকিব তেতিয়া আপুনি বাকী বস্তুবিলাক অলপ অলপ খালেই আপুনি মুখৰ জিভাৰ জুতিটো ল'ব পাৰিব নহয় জানো আপুনি প্ৰথমতে গৈ মিক্স ভেজিটেবল আৰু ৰাইচ লওক ডাল অলপ ল'ব পাৰে ডাল মাখনি বুলি থাকে এইবিলাক নল'ব এইবিলাক মাখন চাখন দিয়ে থাকে বেছি মাখন চাখন নাখাব আজিকালি এই লাইফষ্টাইল ডায়েবেটিক বেছি হৈ গৈছে না মানুহৰ গতিকে কিছুমান বস্তু এভয়েড কৰিব লাগিব নহয় জানো আপুনি প্ৰথমতে গৈ ভেজিটেবল আৰু ৰাইচ আৰু ডাল আমাৰ যিটো নৰ্মেল অসমীয়া দাইল খাওক তাৰপিছত এটা এটাকে একবাৰক একেলগে গোটেই কাইখনত গোটেইবিলাক নল'ব আপুনি খাব নোৱাৰিব একো নহ'ব আপুনি এটা এটাকে ডাল আৰু আপুনি ভেজিটেবল খালে প্ৰথম খাই অকণমান ৰাউণ্ড এটা মাৰক ক'ত কি আছে চাই লওক তাৰপিছত আপুনি সেইটো শেষ হোৱাৰ অকণমান ল'ব দেই বেছিকৈ একেবাৰে সৰহ সংখ্যক নল'ব অকণমান ৰাইচ অকণমান ডাল অকণমান ভেজিটেবলটো অলপ বেছি ল'ব ভেজিটেবল ৰাইচতকৈ ভেজিটেবল বেছিকৈ খাব বিভিন্ন মিক্স ভেজিটেবল থাকিব এতিয়া ছিজনে হয় ভেজিটেবলৰ ছিজনে হয় গতিকে ভেজিটেবলটো বেছি খাব ঠিক আছে তাৰপিছত আপুনি দেখিলে পনীৰটো দেখিলে তাত যিটো পনীৰৰ গ্ৰেভি থাকে গ্ৰেভি নল'ব পনীৰটো এক চামুচ দুটা পনীৰৰ কিউব ল'ব পনীৰটো খাওক তাৰপিছত ফিছ দেখিলে পিচ খাওক গ্ৰেভি নল'ব এনেকৈ তাৰমানে গোটেই বিয়াখনৰ জুতিটো লওক হেভি বস্তু একোৱে নাখাব বিয়াৰ জুতিটো লওক ভেজিটেবলটো অলপ খাব পাৰে বেছিকৈ তেতিয়া আপোনাৰ ছাইড এফেক্ট নহয় আপোনাৰ বডিয়ে সৰহ সংখ্যক প্ৰটিন পাব ভিটামিনছ মিনাৰেলছ গোটেইখিনি পালে গতিকে যদি আপুনি এই ভাবে যে আপুনি ফেটি বস্তুবিলাক খাব তেতিয়া নাখাব সেইটো ফেটি বস্তু খালে আপোনাৰ পিছদিনাখনৰ প্ৰব্লেম হ'ব আপুনি উঠিব নোৱাৰিব বিচনাৰ পৰা বা বাৰে বাৰে আপুনি পায়খানাত যাই থাকিব লগা হ'ব পাৰে গতিকে আপুনি যদি আপোনাৰ ডায়েবেটিক বাঢ়ি যাব পাৰে আপোনাৰ হাই প্ৰেছাৰ আছে প্ৰেছাৰ বাঢ়ি যাব পাৰে গতিকে আপুনি কি কৰিব এটা অপটিমাম ডায়েট ল'ব লাগিব অপটিমাম ঠিক আছে আপুনি চিকেন দেখিলে কিছুমান চিকেন আমি ধৰি লওক তন্দুৰী চিকেন আছে খাওক কথা নাই তন্দুৰী চিকেন আপুনি 2 পিচ খাওক ঠিক আছে আপুনি ধৰি লওক চিকেন কাৰী দেখিছে ডাক কাৰী দেখিছে এই কাৰীবিলাকৰ কাৰী নাখাব আপুনি অকল মাংস 2 পিচ খাওক ঠিক আছে মাংস খাওক তাৰপিছত আপুনি আৰু কি ফিছ মাংস খালে ফিছ খালে তাৰপিছত আপুনি হেৰি ল'ব পাৰে আৰু কি ক'ম আৰু এইখিনি খালে আৰু গোটেইখিনি শেষ কৰিলে একফালৰ পৰা চিকেন ফিছ যি আছে আৰু কিবা কপ্তা চপ্তা আজিকালি বনাই যে ঢেৰ বস্তু বনাই আজিকালি গতিকে এইবিলাক আপুনি খালে অলপ জুতি ল'লে গোটেইখিনি গ্ৰেভি একদম গ্ৰেভি নাখাব এইখিনি খোৱাৰ পিছত এইখিনি খাই আপুনি অকণমান আৰু টহল দিলে এফালৰ পৰা এইফালে চালে ক'ত মিঠাই আছে এইবিলাকতো চাবই মিঠাইটো চকুত পৰিবই আইচক্ৰীম চকুত পৰে বেছিকৈ গতিকে সেইবিলাকত চকু যাব কফিত চকু যাব আপোনালোকে এতিয়া এই খোৱা হোৱাৰ পিছত অকণমান আৰু পানী চানী খাই 2 ৰাউণ্ডমান মাৰিলে তাৰপিছত আপুনি যাব আপোনাৰ ফেভাৰিট ডিছ বাকি মিঠাই চিঠাই চকু যাব ন মিঠাই চকু গ'লে প্ৰথম আজিকালি আমাৰ হালুৱা দিয়ে
হালুৱাটো বেছিকে মিঠা দিয়ে গতিকে সেই বেছি মিঠাটো যদি সুগাৰ আছে আপুনি ল'ব নোৱাৰে সেইটো বেছি মিঠাটো সুগাৰ যদি আছে বেছি মিঠাটো নল'ব আৰু আপনি কি কৰিব কফি এক কাপ ল'ব পাৰে কফি কাপত আপনি হেৰি নি দিব সুগাৰ ফ্ৰী হ'ব লাগিব সুগাৰ নি দিব আৰু গ্ৰীণ টিও থাকে আজিকালি লাষ্টত আপনি গ্ৰীণ টি এক কাপো খাব পাৰে বা এটু ডাইজেশনৰ কাৰণে পিছত আপনি সুগাৰ কম থকা মিঠাই এটা ল'ব পাৰে আজিকালি সুগাৰ ফ্ৰী মিঠাইও দিয়ে বিয়াবিলাকত আপনি চাই ল'ব সুগাৰ ফ্ৰী মিঠাই কোনটো আছে সুগাৰ ফ্ৰীটো বেছিকৈ খাব ট্ৰাই কৰিব তাৰপিছত আপনি চাহ কাপ আপনি বা কফি কাপ আপনি সুগাৰ নিদিয়াকৈ খাব আইসক্ৰীম নাখাব পৰাপক্ষত আইসক্ৰীম খালে আপোনাৰ বেছি অসুবিধা হ'ব পাৰে কলেষ্ট্ৰল বাঢ়ি যাব বা আপোনাৰ আপনি ডায়েবেটিক পেচেণ্ট হ'লে আপোনাৰ বহুত অসুবিধা আহিব পাৰে আপনি ভাবিছে যে মোক এদিন মই বিয়াত আহিছো এদিন খাম নহয় এই সিজন এটো বিয়াৰ আজিও আছে কালিও থাকিব বিয়া মনত ৰাখিব সদায় বিয়া থাকিব সদায় খাব লাগিব বিয়া দুবছৰ বিয়া চিয়া হোৱা নাছিল ন গতিকে এতিয়া সদায় বিয়া থাকিব সদায় আপোনাৰ নিমন্ত্ৰণী পত্ৰ আহিব বুজিছে নহয় নিয়মিত খাওক হেলথি থাকক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু এনেকৈ আপোনাৰ বিয়াত খোৱাৰ যিটো জুতি খোৱাৰ জুতিটো আপোনালোকৰ স্বাস্থ্যসন্মতভাৱে ল'ব বুলি আশা কৰিছো আজিলৈ মই বিদায় মাৰিম বুলি ভাবিছো তাৰ আগত আৰু এবাৰ কৈ দিছো আপোনালোক কমেন্ট কৰক কি খাব আপুনি কি খায় কেনেকৈ খায় যদি আপোনালোক জানিবৰ মন আছে আৰু মই যদি আপোনালোক জনোৱাটো বিচাৰে কেনেকৈ আপুনি খাব বিয়াত গৈ আৰু বিশদভাৱে যদি আপোনাৰ কিবা কোৱেৰি থাকে তলত লিখি পেলাই জনাওক মই আপোনালোক নিশ্চয় নেক্সট ভিডিঅ'ত জনাম কেনেকৈ আপুনি কেনেকৈ খাই আছে কি কৰি আছে আপোনাৰ সবিশেষ জনাওক আৰু আপোনালোকে এক ছেকেণ্ডতে ক'লো যে ঘৰৰ পৰা আহোঁতে আপুনি খাবলৈ নাপাহৰিব ঘৰৰ পৰা আহোঁতে ওলাই আহোঁতে আধা এক ঘণ্টা আগত আপুনি লেমন ৱাটাৰ গ্ৰীণ টি বা গাখীৰ এক গিলাচৰ লগত আপেল লগত নতুবা আপুনি কণী এগ হোৱাইট খাব পাৰে লগত আপুনি কল এটা খাব পাৰে খাই পেলাই ওলাই আহক ঠিক আছে নাখাই পেলাই ওলাই গ'লে আপোনাৰ পেটৰ অসুবিধা হ'ব মই কৈছো মই এদিন এনেকুৱা প্ৰব্লেমত পৰিছিলো গতিকে মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো ঠিক আছে আৰু মই ইয়াৰ ওপৰত কিছু ষ্টাডিও কৰিছো আৰু কৰি পেলাই আপোনালোকক জনাবলৈ মই যিখিনি মোৰ সীমিত জ্ঞানেৰে আপোনালোকক জনাইছো আপোনালোকে আশা কৰো মোৰ এই সীমিত জ্ঞানখিনি আপোনালোকৰ কিছু কামত আহিব ঠিক আছে আজিলৈ বিদায় মাগিছো ধন্যবাদ